নমস্কাৰ প্ৰিয় বন্ধুসকল, অসমীয়া ৰাশিফল নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি আছামিজ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহোঁতে আজি ভিডিঅ'ত জানি লওক 20 আগষ্ট 2020 চনত কোনকেইটা ৰাশিৰ ভাগ্য খুলিব, লগতে তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু অনুৰোধ জনাইছোঁ যে আমাৰ ভিডিঅ'বিলাক যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে এষ্ট্ৰলজি বিষয়ক ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল কথালৈ আগবাঢ়ি যাওঁ। 20 আগষ্ট 2020 চনত এইকেইটা ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খুলিব। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব। ভাগ্যৰ বলত তেওঁলোকে যিহেতু সুপ্ৰসন্ন হৈছে, গতিকে সকলো লাভ কৰিব। জীৱনত উন্নতি লাভ কৰিব, আশা কৰা ধৰণে ফল লাভ কৰিব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত উন্নত ফল লাভ কৰিব। কেৰিয়াৰ দিশত উত্তম হ'ব। স্বাস্থ্য বেয়া নহয়, প্ৰেম প্ৰণয়ো উন্নতি হোৱা দেখা যাব। ঘৰত সুখ শান্তি বাঢ়িব, দাম্পত্য জীৱন সুখৰ হ'ব। আৰু লগতে চাকৰি ব্যৱসায়তো উন্নতি দেখা যায়। ব্যৱসায়ত আমদানি আগতকৈ বাঢ়িব। চাবলৈ গ'লে দুখৰ দিশে এওঁলোকৰ উন্নতি হোৱাই দেখা যাব। এই বিশেষ ভাগ্যৰ ৰাশিকেইটা হৈছে মেষ, সিংহ, বৃশ্চিক, কুম্ভ, তুলা আৰু মীন ৰাশি। বন্ধুসকল, 20 আগষ্ট তাৰিখে এই 6টা ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খোল খাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।